নমস্কাৰ, কুকিং উইথ ডিম্পীৰ অন্য এটা নতুন ৰেচিপিৰ সৈতে মই ডিম্পীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা খিচিৰি ৰেচিপি শিশুসকলৰ বাবে। যিহেতু মই মোৰ কণমানিটোৰ বাবে এই ৰেচিপি মই প্ৰায়ে বনাই থাকোঁ, সেইবাবে আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ মই এই খিচিৰি ৰেচিপিটো লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ৰেচিপিটো ভাল পাব আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক মই মোৰ কণমানিটোৰ বাবে আজি কেনেদৰে এই খিচিৰি ৰান্ধিলোঁ সেয়া আপোনালোকৰ বাবেও আগবঢ়ালোঁ। মোৰ দৰে প্ৰতিগৰাকী মাকৰে চিন্তা থাকে যে আমি আমাৰ শিশুসকলক কেনেদৰে অলপ শাক-পাচলি খুৱাব পাৰোঁ, নহয় জানো? সেইবাবে আজিৰ ভিডিঅ'টো অকল মাকসকলৰ বাবে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই উপকৃত হ'ব। তেন্তে আহক আজিৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ। খিচিৰি বনাবৰ বাবে ইয়াত মই অলপ পাচলি লৈ লৈছোঁ। আপোনালোকে বেলেগ পাচলিও এড কৰিব পাৰে, যিহেতু মোৰ ওচৰত বৰ্তমান এইখিনি আছে। গাজৰ, এনেকৈ স্কচ আছে, অলপ লৈ লৈছোঁ। যিহেতু মোৰ 2 বছৰীয়া শিশু, আপোনালোকে আপোনালোকৰ শিশুটোৰ জোখত আপোনালোকে পৰিমাণবোৰ কম বেছি কৰি ল'ব পাৰে। আৰু এইখিনি মই ভালদৰে ধুই মেলি ল'ম। ধুই মেলি লোৱাৰ পিছত এইখিনি মই কাটি ল'লোঁ। এয়া দেখিছেই আপোনালোকে, এয়া অলপ স্কচ লৈছোঁ, এয়া মচুন্দৰী পাত লৈছোঁ, অলপ কেপচিকাম কাটি ল'লোঁ, বিলাহী এফাল কাটি লৈছোঁ, এয়া ভোল আৰু এয়া গাজৰ। আৰু এতিয়া মই এটা কুকাৰ গেছত পাতি দিম, অলপ গৰম হ'বলৈ দিম। তাৰপিছতে ইয়াত মই মাষ্টাৰ্ড অইল দিম। আপোনালোকে ঘি দিবও পাৰে, ঘিটো দিলে আপোনালোকে চাব গৰু ঘিউত দিয়ে যাতে। মই ইয়াত এয়া অলপ তেল দিলোঁ। তাৰ পাছতে ইয়াত মই ফোৰণৰ বাবে অলপ জিৰা দিম। জিৰাখিনি মই ঘৰতে ভালদৰে ধুই ভাজি লৈছোঁ আৰু 2 ফুটা নহৰু দিছোঁ, থেতালি দি দিছোঁ। আৰু এইদৰে 1 মিনিটমান মই ভাজি ল'ম। তাৰপিছতে মই ইয়াত কাটি ৰখা পাচলিখিনি এড কৰি দিম। আৰু এইখিনিও মই 2 মিনিটৰ বাবে এনেদৰে ভাজি ল'ম। আৰু লগতে মই ইয়াত এড কৰিছোঁ সামান্য পৰিমাণৰ নিমখ আৰু দিছোঁ অলপ হালধি। আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। তাৰ পাছতে ইয়াত মই ঘৰতে বনাই ৰখা অকণমান মছলা, জিৰা ধনিয়া পাউডাৰ এড কৰিছোঁ। আৰু এইখিনিও মই এনেদৰে 2 মিনিটৰ বাবে লৰাই লৈছোঁ। তাৰ পাছতে ইয়াত মই এড কৰি দিছোঁ পানী। পানী আপোনালোকৰ জোখ অনুযায়ী দিব। মোৰ অকণমান দৰকাৰ হোৱাৰ বাবে মই আৰু অলপ পানী এড কৰি দিছোঁ আৰু এইখিনিও ভালদৰে লৰাই লৈছোঁ। তাৰপিছতে ইয়াতে মই তিয়াই ৰখা চাউল আৰু দাইল, মচুৰ দালি লৈছোঁ। আপোনালোকে বেলেগ দালিও দিব পাৰে, মই আজি মচুৰ দালিয়ে ব্যৱহাৰ কৰিছোঁ। এইখিনিও মই দি ভালদৰে লৰাই লৈছোঁ। আৰু তাৰ পাছতে ইয়াক কুকাৰৰ সাঁফৰখন মাৰি মই ইয়াত 2টা বা 3টা হুইচেল দিবলৈ দিম। 3টামান হুইচেল দিয়াৰ পিছতে মই এইটো বন্ধ কৰি দিছোঁ। তাৰপিছত আমাৰ খিচিৰি ৰেডি হৈ গ'ল। আপোনালোকক ঠাণ্ডা হোৱাৰ পিছত মই খুলি দেখুৱাই আছোঁ। এয়া মই ঠাণ্ডা হোৱাৰ পাছত গেছ ষ্টভটো অফ কৰি দিছোঁ। এয়া মোৰ খিচিৰি তৈয়াৰ হৈ গ'ল। আৰু এতিয়া মই গৰমে গৰমে মোৰ শিশুটিৰ বাবে উলিয়াই ল'ম, কিন্তু ঠাণ্ডা হ'বলৈ দিম। এয়া মই উলিয়াই লৈছোঁ আৰু লগতে মোৰ ল'ৰাটোৱে ভাল পোৱা ধৰণে মই সজাই লৈছোঁ। আচলতে এনেদৰে সজাই ল'লে ভাল লাগে আৰু শিশুসকলে ভালো পায়, খাবলৈও অলপ তাহাঁতৰ মন কৰে। সেয়া মই এফালে লৈছোঁ চালাড লৈছোঁ, অলপ তিয়ঁহ কাটি লৈছোঁ আৰু এফালে আমলেট এটা কৰি লৈছোঁ আৰু অলপ ভুজিয়া লৈ লৈছোঁ। এয়াই আছিল মোৰ আজিৰ ৰেচিপি। চাই কেনেকুৱা পালে জনাব। যদি মোৰ আজিৰ বেবী খিচিৰি ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।